পেহেলগামত যি আমাৰ ভাৰতীয় নাগৰিকসকলক 28 জনকৈ সন্ত্ৰাসবাদীসকলে গুলীয়াই হত্যা কৰিলে, আচৰিত কৰিলে, তেখেতসকলক মই আমাৰ UPPL দলৰ ভেৰগাঁও জিলা কমিটি আৰু নদীবাৰী ব্লক কমিটিৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ আত্মা শান্তি লাভ কৰক আৰু ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ অনতি পলমে এই সন্ত্ৰাসবাদ আমাৰ ভাৰত দেশৰ পৰা নাইকিয়া কৰিব লাগে। কিন্তু আমাৰ UPPL দলৰ পৰা আমি আহ্বান জনাইছোঁ আৰু আমি ভাৰত চৰকাৰে যে সিদ্ধান্ত লৈছে এই সিদ্ধান্তৰ লগত আমি UPPL দলে একমত আছোঁ আৰু আমি লগতে থিয় দিম। আজি আমি সংবাদমেল আপোনালোকক আহ্বান কৰাৰ উদ্দেশ্য হৈছে যোৱাকালি আমি কেইটামান সংবাদ মাধ্যমৰ মাজেদি গম পালোঁ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট BPF দলৰ মুখপাত্ৰ এটা স্প'ক্স পাৰ্চন আমাৰ 65 নং কলাইগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক দুৰ্গা দাস বড়ো তেখেতে কিছু আমাৰ BTRৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য তথা UPPLৰ সভাপতি প্ৰমোদ বড়ো ছাৰৰ এগেইনষ্টত কিছু অভিযোগ আনিছে আৰু তেখেতৰ সাহসক লৈ তেখেতে খেল ধেমালি কৰি আছে। সেইটো লৈ আমি ভেৰগাঁও জিলা আৰু নদীবাৰী ব্লক কমিটিয়ে যৌথভাৱে এই সংবাদ মেলটো আমি আহ্বান কৰিছোঁ। কথাটো হ'ল ৰাজনীতিক দল হিচাপে নিজা নিজা সিদ্ধান্ত থাকে। BPF দলক আমি সন্মান কৰোঁ, তেখেতসকলে নিজাববীয়া কি সিদ্ধান্ত লৈছে, অকলে খেলে না কাৰোবাৰ লগত লৈ খেলে, এইটো তেখেতসকলৰ ব্যক্তিগত সিদ্ধান্ত। আমাৰ দলে কাৰ লগত খেলিব, কেনেকৈ খেলিব, সেইটো আমাৰ দলৰ ভিতৰীয়া সিদ্ধান্ত। সেইটো সময়ত সকলোৱে গম পাব, সকলোৱে ৰাইজে অসমৰ ৰাইজে গম পাব, আমাৰ BTRৰ ৰাইজে গম পাব। তো গতিকে সেইটো তেখেতৰ প্ৰশ্নত আমি জবাব দিব লাগে বুলি আমি নাভাবোঁ। কাৰণ দুৰ্গা দাস হ'ল ইলেকশ্যন খেলোঁতে থাকে। তেখেতে AGP চৰকাৰৰ দিনত MLA হ'ল, মিনিষ্টাৰ হ'ল, বহুত ইলেকশ্যন খেল হাৰিলে। তাৰপিছত 2021 চনত কংগ্ৰেছ AIDF BPF লগ লাগি পিনি তেখেতে MLA হ'ল। আমি তেখেতক MLA হিচাপে সন্মান জনাওঁ, শ্ৰদ্ধা জ্ঞাপন কৰোঁ। কিন্তু তেখেতে এনেকৈ ইলেকশ্যন খেলোঁতে থাকে 2024 চনতো MP ইলেকশ্যন খেলিল আৰু তেখেতে ধৰাশায়ী হ'ল। তো আমি আহ্বান কৰিছোঁ এইবাৰো 2025 চনত ছেপ্টেম্বৰত যেতিয়া BTCৰ নিৰ্বাচন হ'ব, কোনটোবা এটা সমষ্টিত তেখেতে MCLA খেলক। আমি আহ্বান কৰিছোঁ কাৰণ তেখেতসকলে ইলেকশ্যন খেলাৰ বহুত হেঁপাহ আছে। গতিকে হেঁপাহটো পূৰণ কৰিবৰ কাৰণে আমি নদীবাৰী ব্লকে আহ্বান কৰিছে নদীবাৰী সমষ্টিতে তেখেতে BPFৰ পৰা টিকেট লৈ খেলক আৰু তেখেতে কিমান শক্তিশালী ৰাইজৰ আগত দেখাই দিয়ক। আমাৰ আগততো বৰ্তমান BPF শক্তিশালী নহয়, কাৰণ 2020 চনত আমি BPFক 3 নম্বৰ পজিশ্যনত ৰাখিছোঁ। এইবাৰো MP ইলেকশ্যনত তেখেতসকলে যদিও 2020 চনত 14,999 ভোট পাইছিল, এইবাৰ কিন্তু 12,200 কিমানবাৰ সীমাবদ্ধ আছে। গতিকে তেখেতসকলৰ শক্তি হ্ৰাস পাইছে, তেখেতসকলৰ কিবাবিলাক ডিক্লাইন হৈছে। তো গতিকে তেখেতসকলে এতিয়া ইমান আমাৰ UPPৰ লগত খেল মাৰিব পৰা তেখেতসকলৰ শক্তি নাই। এটা কথাটো হ'ল তেখেতে মানসিকভাৱে ভাবুৰা হৈছে নেকি। 2026 চনত যিহেতু কলাইগাঁও সমষ্টি নাই, টংলা সমষ্টি হ'ব, 48 নং টংলা সমষ্টি। এই টংলা সমষ্টিত যিহেতু বৰ্তমান টংলা সমষ্টিৰ জিঅ'গ্ৰাফি এৰিয়া, তেখেতে এসময় মাইনৰিটি ভাইসকলৰ ভোট বেংকত তেখেতে জিকিছিল। কিন্তু সেই 48 নং টংলা সমষ্টিত জিঅ'গ্ৰাফি এৰিয়াটো সেইটো নাই, পপুলেশ্যন পেটাৰ্ণটো নাই। ইয়াৰ কাৰণে তেখেতে এতিয়াৰ পৰা ভয় খাই আছে, আবুল তাবুল তেখেতে বকি আছে। প্ৰমোদ বড়ো ছাৰ তেখেতে বড়ো ৰাইজৰ এপচুৰ 11 বছৰ সভাপতিত্ব কৰাৰ পিছত শান্তিৰ স্বাৰ্থত, উন্নতিৰ স্বাৰ্থত তেখেতে সকলোকে ত্যাগ কৰি পিনি, নিজৰ ঘৰ বাৰী ত্যাগ কৰি পিনি এই 2020 চনত BTR চুক্তি স্বাক্ষৰ, NDP 4টা ভোট, UBPO এপচু চুক্তি স্বাক্ষৰ কৰিল। এই নিচিনা এজন মহান ব্যক্তিক তেখেতে তুচ্ছ তালিকা দিয়াৰ, অপমান কৰাৰ তেখেতে সাহস ক'ত পালে।
তেখেতে বড়ো জাতিৰ কাৰণে কিমান দিন কাম কৰিছে দুৰ্গা দাস বড়োৱে তো তেখেতক আমি প্ৰশ্ন কৰিছো আপুনি কেইদিন বড়ো জাতিৰ কাৰণে কাম কৰিলে আপোনাৰতো আমাৰ বড়ো জাতিৰ বুৰঞ্জীত নাই আপোনাৰতো 1% সহযোগিতা নাই তো এই প্ৰমোদ ছাৰক সমালোচনা কৰাটো আপুনি বন্ধ কৰক উন্নতিৰ কথাটো কৈছে প্ৰথমে আপুনি মদেবাৰী সমষ্টিত আহক 17 বছৰ বিপিএফ চৰকাৰে কি কৰিছে কি কৰা নাই সেইটো আপুনি আগতে ইনভেষ্টিগেশ্যন কৰক 17 বছৰত আমিতো 17টা পাকা ৰাস্তা আমি দেখা পোৱা নাই বিভিন্ন উন্নয়ন কাম কাজ আমি দেখা পোৱা নাই কিন্তু 17 বছৰত হাগ্ৰামা মহিলাৰী দেৱে কৈছিল মডেল বিটিসি এই মডেল বিটিসিৰ এজেন্ডাই কি আমি নাজানো আজিলৈকে কিন্তু তেখেতে কৈছে মানে প্ৰমোদ বড়ো মহোদয়ে মানে জিৰো ডেভেলপমেন্ট কৰিছে একো ডেভেলপমেন্ট কৰিব পৰা আমি এই সংবাদ মেলৰ মাজেদি জৰিয়তে দুৰ্গা দাস বড়ো আমাৰ বিপিএফৰ মুখপাত্ৰ তেখেতক আহ্বান জনাইছো আপুনি গুৱাহাটী এৰি পিনি অহাকালি আহক ৰাতিপুৱা 6টা 7টা 8টা 9টা 10টাত আমাক মাতক যে এই 4.5 বছৰত ৰাস্তা কিমান হৈছে ৰাতিপুৱা 6টা 7টা 8টা 9টা 10টাত আমাক মাতক যে এই 4.5 বছৰত ৰাস্তা কিমান হৈছে কলাইগাঁও অঞ্চলত মদেবাৰী অঞ্চলত কি কি ডেভেলপ হৈছে আমি আপোনাৰ লগত যাই পদযাত্ৰা কৰি আপোনাক দেখাই দিম আপুনি কলাইগাঁৱত আহে কলাইগাঁও টাউনৰ মজিয়াত যেহেতু ৰাস্তাৰ পৰিস্থিতি আছিল আপুনি জানে এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বত ধুনীয়াকৈ চিচি ব্লক ৰাস্তা হৈ গ'ল আৰু 10 বছৰ 20 বছৰ চিন্তা কৰিবলগীয়া বিষয় নাই কলাইগাঁও টাউনৰ ৰাস্তা সুজিত নাৰ্জাৰী আমাৰ বড়োলেণ্ড মুভমেন্টৰ প্ৰথম শহীদ তেখেতৰ নামত 40টা সমষ্টিত 40খনকৈ অডিটৰিয়াম কৰা হৈছে এইটো কি ডেভেলপমেন্ট নহয় আপুনি নিজে একদিন হলেও এই কলাইগাঁও মাজমজিয়াত থকা সুজিত নাৰ্জাৰী মেমৰিয়েল অডিটৰিয়ামত আপুনি নিজে মিটিং কৰিব তাৰে নেক্সট আৰু এটা বড়োলেণ্ড গেষ্ট হাউচ হৈ আছে এই কি ডেভেলপমেন্টৰ নমুনা নহয় জনমঞ্চ আপোনালোকে ডাঙৰ ডাঙৰ বিপিএফে তাতে মিটিং কৰে এই জনমঞ্চে কোনে বনাইছে তাতেতো ডাঙৰতে এটা বেনাৰ লগো আছে প্ৰমোদ বড়ো দেৱে বনোৱা বুলি তো গতিকে এই 4.5 বছৰত এই কলাইগাঁও টাউনতে যথেষ্ট কৰিছে অকল টাউনত আৰু যদি আপুনি ফিল্ডত যাব লাগে আপোনাৰ ভৰি বিষাই যাব খোজকাঢ়ি গতিকে অকল মদেবাৰী সমষ্টিৰ কথাটো কৈছো 40টা সমষ্টিটো আৰু আপোনাৰ নাম নিচান নাথাকিব যদি 40টা সমষ্টি আপুনি ঘূৰিব লাগে তো গতিকে এনে আপোনালোকৰ মনবিলাক দুৰ্বল হৈছে যাৰ মন দুৰ্বল তেখেতসকলে বেছিকৈ হাল্লা কৰে আৰু যাৰ মন শক্তিশালী তেখেতসকলে মনে মনে থাকে কথাতে কোৱা আছে এমটি বেজেল সাউন্ড মোৰ যোনটো মানে বাকেটত পানী থাকে সি সাউন্ড নিদিয়ে আৰু যোনটো বাকেটত পানী নাই কুৱাত পানী উঠাবা বলে সেয়ে কলটং খালটাং আৱাজ দি থাকে সেই কলটং খালটাং আৱাজ আপোনালোকে দি আছে গতিকে প্ৰমোদ বড়ো ছাৰক আপোনালোকে ইমান নেগলে কৰিব নালাগে ইমান তুলুঙা মন্তব্যবিলাক কৰিব নালাগে প্ৰমোদ বড়ো নিজে বহুত গ্ৰেভিটি আছে ওয়েট আছে জাতিৰ কাৰণে এতিয়াও কৰি আছে আমাৰ বিটিআৰত এতিয়া 26টা জাতি জনগোষ্ঠীক লৈ তেখেতে একেলগে সহযাত্ৰী হিচাপে নিয়াৰ পৰিকল্পনা কৰি আছে সেইটোৱে কৈছো যে আপোনালোকৰ মডেল বিটিসিৰ এজেন্ডাবিলাক কি আছে ৰাজহুৱা কৰক 17 বছৰত আপোনালোকে একো কৰিবা নোৱাৰিলে আৰু সেই 17 বছৰত কৰা ৰাস্তাবিলাক ৰিপেয়াৰিং কৰিবা দিছে যেহেতু আপোনালোকে একো কৰা নাছিল ইয়াৰ কাৰণে আমি এতিয়া নতুন নতুন ৰাস্তা বনাবলৈ বাধ্য হৈছো আৰু প্ৰত্যেক সমষ্টিত 25ৰ পৰা 30 কিলোমিটাৰ পকীকৰণ ৰাস্তা হৈছে আৰু টোটেল আমাৰ বিটিসি বৰ্তমান 2673 কিলোমিটাৰ ৰাস্তা হৈ গ'ল এটা আপোনালোকে কৈছে 2 দিন মান আগত এবিএমছৰ সভাপতি টাইসন আলী তেখেতে সুধিছিল যে ইউপিপিএলৰ ওয়াকআপ এমেন্ডমেন্ট বিলৰ এগেইনষ্ট ইউপিপিএলৰ স্থিতি কি সুধিছিল
আপোনালোকৰ আৰু অন্য এজন যুৱ নেতা স্পোক্স পাৰ্সন কামাল আজাদে সুধিছিল ইউপি বিলৰ স্থিতি কি ওয়াকআপ এমেন্ডমেন্ট বিলৰ এগেইনষ্টত এইটো আমাৰ সভাপতি মহোদয়ে অলৰেডি ক'লে আমাৰ দলীয় নেতাবিলাকে অলৰেডি ক'লে কিন্তু যে এই আপোনালোকৰ নেতাই সুধিছিল টাইসান আলীয়ে সুধিছিল কামাল আজাদে সুধিছিল যে ইউপি বিলৰ স্থিতিটো কি আজি বিপিএফৰ স্থিতিটো আপোনালোকে ক'লে যে আপোনালোকে ওয়াকআপ এমেন্ডমেন্ট বিলৰ সপক্ষে আছে কাৰণ আপোনালোকে চৰকাৰৰ মজিয়াতে আছে আৰু কৈছে আপুনি বহুত কৰি আছে বহুত ডেভেলপমেন্ট কৰিছে ৰাস্তা কৰিছে উমুক কৰিছে তুমুক কৰিছে সেইটো অলপ আপুনি ক'ব লাজ লাগিব লাগে কাৰণ চৰকাৰ বৰ্তমান অসম চৰকাৰ কোনে কোনে আছে সেইটো আপুনি জানে জানাৰ পিছত কিয় কৈ আছে আপুনিতো জানে অসম চৰকাৰ বৰ্তমান বিজেপি এজিপি ইউপি বিলৰ যৌথ চৰকাৰ এই যৌথ চৰকাৰত আপুনি এজন অক্সিজেন লৈ পিনি জীয়াই থাকে এজন বিধায়কহে গতিকে চৰকাৰে যি আপোনাক এলোকেশন দিছে তাতে প্ৰমোদ বড়ো অংশ আছে প্ৰমোদ বড়োৰে অংশ লৈ আপুনি আৰু প্ৰমোদ বড়ো গালি গালাজ দি থাকিব সেইটো আমি কি সহ্য কৰিম বেলেগ আমাৰ ক'বলগীয়া একো নাই আপুনিও কিছু ডেভেলপমেন্ট কৰিছে কিন্তু সেইটো আপোনাৰ ব্যক্তিগত এমএলএ ফাণ্ড নহয় সেইটো চৰকাৰৰ ফাণ্ড আপুনি 50 লাখ বা 1 কোটি পাব পাৰে কিন্তু 50 লাখ ক'ত কৰিলে আপুনি সেইটো দেখাওক আমাক 1 কোটি যদি এমএলএ এলইডি ফাণ্ড আছে ক'ত কৰিছে সেইটো আমাক দেখাওক সিগনেচাৰ স্কিম হওক আৰআইডিএফ হওক পিএমজিএছৱাই হওক কিবা কিবি উমুক তুমুক হওক সেইটো কিন্তু অসম চৰকাৰৰ ভাৰত চৰকাৰ সেইটো কিন্তু আমাৰ ইউপি বিলৰ অংশীদাৰ আছে বিপিএফৰ অংশীদাৰ নাই এই ইউপি বিল থকা অংশীদাৰৰ আপুনি কিবা এটা পাই আছে সেইটো ৰাজহুৱা কৰক আৰু আপোনালোকে ক'লে যে বিপিএফৰ কি বুলি কয় ওয়াকআপ এমেন্ডমেন্ট বিলৰ সপক্ষে আছে বিপক্ষে নাই এতিয়া আপোনাৰ কামাল আজাদ আৰু টাইসান আলীক কওক যে সেইটোলৈ ইউপি বিলক প্ৰশ্ন কৰিব নালাগে নহলে ৰাইজে আপোনালোকক হাঁহি থাকিব এটা কথাটো হ'ল লাষ্টত মই সেইটো আহিব বিচাৰিছো এটা ডেভেলপমেন্টৰ কথাটো প্ৰমোদ বড়োই বোলে ডেভেলপমেন্ট কৰা নাই সেইটো প্ৰমোদ বড়োই বোলে চাকৰি দিয়া নাই এতিয়া আপোনালোকে ভালদৰে অক্সফৰ্ড ডিকচনাৰীটো ফলো কৰক হোৱাট ইজ মিন বাই জব জব মানে অকল গভৰ্ণমেণ্ট চাকৰি নহয় কোম্পানীৰ চাকৰি হ'ব পাৰে কোনোবা ফাৰ্মৰ চাকৰি হ'ব পাৰে ব্যক্তিগত ইণ্ডাষ্ট্ৰি খুলি পিনি কাম কৰিব পাৰে জব মানে কাম যিকোনো কাম আৰু সেই আমাৰ পিচ প্ৰগ্ৰেছ এণ্ড ডেভেলপিং বিটিআৰৰ এটা এজেণ্ডা হৈছে ভেৰিয়াছ মিছন ফিগাৰিং মিছন বটাৰী মিছন ফিচাৰী মিছন চেৰিকালচাৰ মিছন হেণ্ডলুম মিছন এই মিছনবিলাকৰ মাজেদি আমাৰ যুৱক যুৱতীসকলে মানে এটা সংস্থাপন যে পাব পাৰে সেইটোৱে আমাৰ প্ৰধান লক্ষ্য এতিয়া বিটিচিত বৰ্তমান 5-6 হাজাৰ চাকৰি দিব পৰা আছে সেইটো আস্তিকৈ দিব টিআই প্ৰতি মাৰিলক আপোনালোকৰ তাত কেইজনমান ভাল ভাল আৰটিআই কৰ্মী আছে তেখেতসকলক মাৰিবলৈ কওক আৰু হোৱাইট পেপাৰ আপোনালোকে নিজেই দিল আমাক সুধি থাকিলে লাভ নাই নহয় ৰাইজে দেখা পাইছে ৰাইজে এতিয়া আমাৰ লগত আছে বৰ্তমান ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰ বিজেপি আৰু ইউপিপিএল যৌথভাৱে চলি আছে টেকনিক্যালি বিজেপিয়ে কি কৈছে কি কোৱা নাই সেইটো আমাৰ লুকাউট নাই কিন্তু চৰকাৰ যে আমি যৌথভাৱে আছে আমি সেই যৌথ চৰকাৰক সন্মান দি চলাই লৈ গৈ আছো কাৰণ আমাৰ মাৰ্গদৰ্শক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শাহ ৰাজনাথ সিং তেখেতসকলে আমাক মাৰ্গদৰ্শন দি আছে আৰু তেখেতসকলৰ মাৰ্গদৰ্শনত আমাৰ বিটিআৰ অঞ্চল সৰ্বাংগীন উন্নয়ন হৈ আছে আৰু এই সৰ্বাংগীন উন্নয়নটো দেখা পাই আপোনালোকৰ সাহস নোহোৱা হৈছে আবাং জাবাং প্ৰশ্ন কৰা হৈছে তাকেই কৈছো লাষ্টত সেইটোৱে মই আহ্বান কৰিছো আপোনালোকেও এই যে বেসেল এই যে বাকেট তাতে অলপ অলপ পানী ভৰাই ৰাখা কৰক যেন সেই বাল্টিটো ফলটং খালটাং নাবাজে গতিকে সেইখিনিকে আমি আপোনালোকক ক'লো আৰু এটা কথা আপুনি প্ৰশ্ন কৈছিলে যে আপোনাৰ যিহেতু বিটিআৰ চুক্তিৰ একো নলেজ নাই কৈছে বোলে প্ৰমোদ বড়োই 15 দিনত গাঁও কৰ্তন কৰি দিম 15 দিনত চাকৰি দিম বা কিবা কৰি দিম কত চুক্তিৰ এনেকুৱা লিখা নাই যে 15 দিনতে গাঁও কৰ্তন কৰিম চুক্তিৰ 6 মাহ ভিতৰত ইনক্লুশন এক্সক্লুশন মানে বাউন্ডাৰী কমিশন হ'ব এইটো অলৰেডি ভাৰত চৰকাৰ অসম চৰকাৰে বনাই থৈছে কিবা টেকনিক্যাল অসুবিধা হ'ব পাৰে ইয়াৰ কাৰণে সেইটো কৰা নাই
অলৰেডি আমাৰ সীমা বৃদ্ধি হৈ আছে গফৰলৈকে পালে এটা প্ৰমোদ বড়ো ছাৰকে আপুনি কৈছে যে কাঠৰ চশমা পিন্ধিছে এই কাঠৰ চশমাটো আপোনালোকে পিন্ধিছে সেইটো আঁতৰাওক আৰু আঁতৰাই পিনি আহক আপোনালোকে সেই কাঠৰ চশমা দেখা পাইছে যিটো কাঠৰ চশমাত গ্লাছ নাই ইয়াৰ কাৰণে এই কলাইগাঁও টাউনৰ মদেবাৰীত 40টা সমষ্টিৰ যিটো সৰ্বাংগীন উন্নয়ন সেইটো আপোনালোকে দেখিবলৈ পোৱা নাই এই কাঠৰ চশমাটো আপোনালোকে আঁতৰাই পেলাওক তাৰপিছত আহক আমি একেলগে পদযাত্ৰা কৰি পিনি আমাৰ এই 4.5 বছৰ কালত কি উন্নতি হ'ল একেলগে আমি সাৰ্ভে কৰিম একেলগে আমি সেইটো ইনস্পেকশন কৰো সেই আহ্বান যদি আপুনি গ্ৰহণ কৰিব পাৰে এই আমাৰ যিমান সংবাদ মাধ্যম আছে এই সংবাদ মাধ্যমটো একসেপ্ট কৰি পিনি আপোনালোকৰ মদেবাৰীত বহুত বিভাগৰ কৰ্মী আছে আমাৰ ব্লক প্ৰেসিডেন্ট পবিত্ৰ বসুমতাৰী আছে মই এন্থনী বসুমতাৰী আছো আৰু আমাৰ সেন্ট্ৰেল মিডিয়া সেলৰ মেম্বাৰ উজ্জ্বল দাস আছে আৰু আমাৰ মদেবাৰী ব্লক কমিটিৰ জেনাৰেল সেক্ৰেটাৰী অৰ্গানাইজেশ্যন ভাগ্যপতি বড়ো আছে নামবিলাক কৈ দিছো গতিকে যোগাযোগ কৰক আৰু একেলগে আমি সাৰ্ভে কৰো সেইখিনিকে মই আপোনালোকক চ্যালেঞ্জ দিছো প্ৰত্যাহ্বান দিছো গ্ৰহণ কৰিব পাৰে যদি গ্ৰহণ কৰক সকলোকে আকৌ এবাৰ আমাৰ সংবাদ মাধ্যম প্ৰেমী ৰাইজসকলক বা অসম বিদ্যালয়ৰ ৰাইজসকলক আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি এই সংবাদমেল ইমানতে সামৰিছো